हेलो एवरीवन लीनादो यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো মই লিনা আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো আজি এটা ব্লগ স্টাৰ্ট কৰো বুলি ভাবিছো তো বলকচোন কিনো কৰো আজি আবেলি সময়তহে মই ব্লগটো স্টাৰ্ট কৰিছো মোৰ মানে ৰাতিপুৱা সময়ত ব্লগ স্টাৰ্ট কৰিবলৈ এলাহ লাগে তো আবেলি সময়তে মই ব্লগটো স্টাৰ্ট কৰিছো এতিয়া আবেলি 4টা মান বাজিছে তো ভাবিলো ব্লগটা স্টাৰ্ট কৰো কিনো তো ভাবিলো ব্লগটা স্টাৰ্ট কৰো তেতিয়া হলে বলক দেৰি নকৰি আজিৰ ব্লগটো স্টাৰ্ট কৰো তেতিয়া হলে বলকচোন কিনো কৰো আপোনালোকক দেখাই যাম আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিওটো এয়া সিজোৱা হৈছে কচু গাহৰি দানাৰ কাৰণে আজি গাহৰি দানাৰ কাৰণে কচু বইল কৰিছো আৰু এয়া কাটি থৈ দিছো কাটি পেলাই দি দিম এইডাল হৈছে ঘৰৰ বাৰীৰ বেঙেনা তো কেইটামান বেঙেনা লাগি আছে তাকে ছিঙিব লৈছো এয়া আজি ডাব পাৰা হৈছে ডাবৰ ঠুক এটা আছে তো সেইটোকে পৰা হৈছে চাই থাকিব মোৰ ভিডিওটো শেষলৈকে আৰু ভাল লাগিলে লাইক কৰিব ভাল নালাগিলেও লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ নতুন নতুন ভিডিওৰ নটিফিকেশনবোৰ পাই থাকিব তেতিয়া হলে আগলৈ চাই থাকক